আজিও বস্তু কৈ যাও মই এনেকুৱা বেয়া টেষ্ট পাইছো ভাই টেঙা টেঙা কেনে টেঙা কৃষ্ণ 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 কি হল হা কি হল কেকটো উলটি আহিল গুড মৰ্নিং এটি নতুন ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো এক বিশেষ স্পেচিয়েল বুলি এই কাৰণেই কৈছোঁ আজি আমাৰ শ্ব'ৰুম প্ৰবিজ ক্ৰিয়েশ্যনছ এণ্ড কালেকশ্যনছৰ আজি দ্বিতীয় বাৰ্ষিকী আজিৰ দিনটোতে 2022ৰ 6 এপ্ৰিলত আমি শ্ব'ৰুমটো অপেনিং কৰিছিলোঁ প্ৰথমতে 2017ত আমাৰ এই প্ৰবিজ ক্ৰিয়েশ্যনছ এণ্ড কালেকশ্যনছ এটা অনলাইন পেজ আছিলে সাধাৰণ এটা অনলাইন পেজ আৰু সেই পেজটোৰ জৰিয়তে আপোনালোকৰ ইমান মৰম পালোঁ সঁহাৰি পালোঁ 2018ত আমাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন অপেনিং হৈছিলে আৰু 2018ৰ 13 মাৰ্চত প্ৰবিজ ক্ৰিয়েশ্যনছ এণ্ড কালেকশ্যনছক আমি ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ এটা সৰু কৰ্ণাৰত ৰাখিছিলোঁ আৰু 2018ৰ পৰা 2022ৰ 5 এপ্ৰিললৈ আমি মি এণ্ড মাই মমতে ৰাখিছিলোঁ আমাৰ এই গহনাৰ কাউণ্টাৰটো আৰু আপোনালোকৰ পৰা পোৱা মৰম আৰু উৎসাহবোৰে 2022ত সেই অনলাইন পেজটোক সৰু কৰ্ণাৰটোক ধুনীয়া এটা শ্ব'ৰুমলৈ পৰিণত কৰিলে আৰু আজিৰ এই শুভ ক্ষণত আপোনালোকক এই ব্লগটোৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ কাৰণ আপোনালোকৰ মৰম অবিহনে আপোনালোকৰ সঁহাৰি অবিহনে আপোনালোকৰ আন্তৰিকতা অবিহনে কেতিয়াও এই যাত্ৰা সম্ভৱ নহ'লহেঁতেন আৰু তাৰ বাবে মই চিৰ কৃতজ্ঞ আৰু আজিও হয় আছিলোঁ আৰু সদায়েই থাকিম আৰু শ্ব'ৰুমটোৰ অপেনিঙত আমাৰ অভিনেত্ৰী অমৃতা গগৈ আহিছিলে যোৱা বছৰো তেওঁ আমাৰ মাজত উপস্থিত আছিলে এই বছৰো মই ভাবিছিলোঁ এটি ধুনীয়া অনুষ্ঠান ৰাখিম বুলি কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ শহুৰ দেউতা যোৱা মাহত ঢুকালে যোৱা এই 4 তাৰিখে এমাহ হৈ গ'ল মাত্ৰ আৰু যিহেতু ঘৰৰ মানুহ এজন ঢুকাই যোৱাৰ পিছত মনেও নকয় আৰু কোনো কাৰণত ভাল নালাগে বৰ ধুনীয়াকৈ কিবা অনুষ্ঠান উদযাপন কৰিবলৈ তথাপিতো এই শুভ ক্ষণটো অকণমান যদি কিবা এটা নকৰোঁ তথাপি মনটো বেয়া লাগে সেয়েহে আজি আমি আন একোৱেই নকৰোঁ শ্ব'ৰুম যিমানখিনি পাৰোঁ নিজে আজি শ্ব'ৰুমটোক ধুনীয়াকৈ সজাম বুলি ভাবিছোঁ আৰু আমাৰ যিখিনি শুভাকাংক্ষী আছে আচলতে দুই এজনক নহয় মই ফেচবুকৰ আচলতে ফোন কৰিবলৈ বা মেছেজ কৰিবলৈ সেনেকৈ সময় পোৱা নাই ফেচবুকৰ জৰিয়তে সকলোকে ইনভিটেশ্যন দিছোঁ সন্ধিয়ালৈ আমি তেওঁলোকৰ সৈতে আমাৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকৰ সৈতে আমি কেকটো কাটিম বুলি ভাবিছোঁ আৰু সন্ধিয়াটো তেওঁলোকৰ সৈতে ধুনীয়াকৈ অকণমান উদযাপন কৰিম বুলি ভাবিছোঁ আৰু অলৰেডি যোৱা 28 তাৰিখৰ পৰা আমাৰ এই এনিভাৰ্চাৰী আৰু আগন্তুক ৰঙালী বিহু উপলক্ষে 30% আৰু আমাৰ যিখিনি বৰপেটীয়া গহনা থাকে তাত 15% ডিছকাউণ্ট আমি আপোনালোকক দিছিলোঁ আৰু এতিয়া আমি কেনেদৰে কি কৰোঁ নাজানো আহি থকা সময়খিনি আৰু কেনেদৰে কি কৰিম নাজানো এতিয়ালৈকেতো প্লেনিং আছে এইটোৱে যে আমি অকণমান বেলুন লগাম ফুল লগাম সেইখিনিয়ে গতিকে ব্লগটোৰ জৰিয়তে আপোনালোককো দেখুৱাই যাম বুলি ভাবিছোঁ চাই থাকিব আৰু কেনেকুৱা পালে জনাব প্ৰথমে আৰম্ভ কৰিছোঁ ফুল লগোৱাৰ পৰা এয়া গেটখনত দীপাংকৰে ফুলৰ মালা এডাল আৰিছে আৰু বহু দিনৰ পৰাই ভাবি আছিলোঁ গছডালত কিবা এটা কৰিব পৰাহেঁতেন ভাল আছিলে আৰু আজি সময় সুবিধা মিলাই ভাবিলোঁ গছডালত অকণমান লাইট লগাই দিওঁ যাতে দূৰৰ পৰাই শ্ব'ৰুমটো জিলিকি থাকে এয়া বৰ্তমান ইলা আৰু দীপাংকৰ লাগি আছে বেলুন ফুলোৱা কাৰ্যসূচীত বেলুন ফুলোৱা মেচিনটো নাপাত্তা হৈ গ'ল গতিকে ইহঁতে এতিয়া মুখেৰে ফুলোৱা আৰম্ভ কৰিছে আৰু যিহেতু এইবাৰ নিজে চাকি দিব নোৱাৰোঁ সেয়েহে ইলাই ধুনীয়াকৈ থাপনাখনত ফুল অকণমান ফল এনেকৈ আগবঢ়াই চাকি এগছি দিছে আৰু দূৰৰ পৰাই সেৱা লৈছোঁ ভগৱানক কৃতজ্ঞতা জনাইছোঁ ইমান ধুনীয়াকৈ 2 বছৰ পাৰ কৰিলে
আৰু লাগি আছে ইহঁতি কামত আৰু মই মাজে মাজে কামতো লাগিছোঁ ইহঁতক এডভাইজো দিছোঁ দুটা এটা আৰু বহুত বেছি বেলুন ফুলোৱাৰ অভ্যাস নাই সেয়ে মই এনেকেদৰে বেলুনবোৰ বান্ধিছোঁ আৰু দুটা এটা ফুলাবলৈও চেষ্টা কৰিছোঁ বাৰু কামৰ মাজতে এয়া সীমা বাইদেউ আহি পালে আৰু লগতে মোৰ লগৰ কুইন দুয়োগৰাকী আহি পালে সীমা বাইদেউ আচলতে কি বুলি ক'ম বহুত আগৰ পৰাই মোৰ এগৰাকী খুব ভাল শুভাকাংক্ষী এয়া আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোক বৰ্তমান আহি পাইছে যদিও এইবাৰ আমি অতি সাধাৰণকৈ উদযাপন কৰিম বুলি ভাবিছিলোঁ তথাপি খুবেই ভাল লগাকৈ সন্ধিয়াটো পাৰ হ'ল আৰু এয়া সকলোৰে লগত আমাৰ এয়া দ্বিতীয় বাৰ্ষিকীৰ কেকটো কাটি উঠিলোঁ আৰু বিশ্বাস কৰক ইমান ভাল লাগিছে যদিও এইবাৰ অতি সাধাৰণকৈ আমি উদযাপন কৰিছোঁ তথাপি খুব স্মৰণীয় হৈ ৰ'ব এই সময়খিনি এই ক্ষণখিনি আৰু এয়া আমাৰ মাজত উপস্থিত থকা তেওঁলোকেও খুবেই ভাল পালে আৰু খুবেই এনজয় কৰিলোঁ আৰু ইয়াৰ পিছত যিখিনি জমনি হ'ল আপোনালোকক সেইখিনিও দেখুৱাম ৰ'বচোন বাৰু তিনিমাহ ৰখালো নেকি এখন তিনিমাহ নহয় বেছি হ'ল 6 months মান হ'ল কি মনতো পেলোৱা নাছিল ভিডিঅ' কৰিছে গোল্ডেন মনিৰ লগতো ভাল লাগিব সোণৰ চেইনৰ হেৰিৰ লগত ভাল মই ভিডিঅ' লৈ আছো দেই হা Ui, hạt con nó khoai vào lòng. Cái chăn nhá, con tụi quay chào. Đĩa không? Ôi, này có bé xí quay sụp hay tenga. Cái su. Cái su. সৰু বাচ্চা হৈ আছে যে এতিয়াও ডাঙৰটো চবে হয় ন আকৌ দেখা দিয়া ভাল লাগিছে খাই কি হ'ব কৃষ্ণ কি হ'ল হা কি হ'ল কেকটো উল্টি আহিল ইমান ধুনীয়া কেকটো বোলে উল্টি আপুনি আৰু নতুন ডিজাইনৰ নানিব नहीं होगा मैं एक लुटिया केक टू लुटिया बोली কৈছে তো লুটিয়া ইনৰে কি এও আৰু মানে নুকো বেয়া বোলে এজনী মানুহ হা কাটেগা কি ধৰছে কাটে পইণ্ট একচুয়ালি তুমি মাজত আহা যাইছ নহয় বাৰ্থডে ও সৰি
পুৰবিছ ক্ৰিয়েচনৰ কালেকচন Oh, yes. Happy anniversary to PPC. এইটো second cake, বাইদেৱে লৈ আহিছে। Happy anniversary to PPC. চব বন্ধ কৰ। PC কি আগে? PCC. পুৰবিছ ক্ৰিয়েচন কালেকচন। দিয়া ধৰা। মই কনক আছিলো ভাই। Give me the credit. Strawberry flavor. হেৰি কেকটোৰ জমনিটো কি হৈছিল উল্টি আছে। উল্টি আছে কেক। কেকেনো উল্টি আছে। বাইদেউৰ এক্সিডেণ্টটো হ'ল। ক'ত? ইয়াতে আহোঁতে দুপৰীয়া হস্পিটেল পালোঁ এক্সৰে কৰাই ইৰা। এইখিনি আহোঁতে মানে আহিম একবাৰ দুপৰীয়া এনে আহিম আৰু পিছত গধূলিয়াৰ পৰা আহিম এই উল্টা পুল্টা হৈ বিশেষ একো হোৱা নাই ন? হৈছে ভৰি খৰাই খৰাই ৰিক্সাখন ৰাখি দিছোঁ শিল্পী কিবা এটা কৈ দিয়া। কেকটো বিৰাট ধুনীয়া মানে গহনা ধুনীয়া নহয়, কাপোৰ ধুনীয়া নহয়, কেক ধুনীয়া। গহনাও ভাল অ', সেইকাৰণে কেকটো ভাল অ' আচ্ছা। আৰু জিতিচিকাই কি ক'বা? এইফালে নাহিবা দেই আহিয়ে আছা। এহেৰা খুজিবা মই লাষ্টত অ', আৰু আমাৰ বাইদেৱে কি ক'বা? মোৰ কাৰণে চব ভাল, কাপোৰো ভাল, গহনাও ভাল, কেকো ভাল, মানুহো ভাল, আৰু মই? চব ভাল। এই মানুহো ভাল। অ', আচ্ছা। মানুহো ভাল। আচ্ছা। আৰু হেল্ল'? আপুনি হেল্ল'। তুমি কি ক'বা ধুনু? তুমি কি ক'বা? চব পাহিয়ে কি ক'বা? চব ধুনু কি ক'বা? চব ধুনু কৈ দিয়া। নাই এনেকুৱাই কৰিব লাগে, আকৌ দিছো কোৱা। নাই মই বাৰখিনিকে কপি পেষ্ট মাৰিছো।